हेलो एवरीवन সকলোকে নমস্কাৰ আশা কৰো সকলো ভালে আছে কুশলে আছে মোৰ নতুন এটা ভিডিঅ'লে আপোনালোকক সকলোকে জনাইছো পুনৰবাৰ স্বাগতম আজি যেহেতু বিহুৰ উৰুকাৰ আৰু এইফালে আমাৰ ৰাখা গৈছে মাছ আৰু আপোনালোকে বিহু কেনেদৰে কি কৰিছে জনাবচোন দেই আৰু এইফালে হাত লেতেৰাই হৈ আছে মই ঘৰ মুচিব লাগে মাটি চাটি সব ৰেডি কৰি থৈ দিছো তাৰ পিছত আকৌ আপোনালোকক কি কৰো দিনটো ধুনীয়াকৈ দেখুৱাই থাকিম ই মালত থাকিব বোলে যাতে খেয়া খেয়া কিন্তু নালাই দি তহঁত গম পাইছা না যোৱাবাৰ খেয়া দি অত্যাচাৰ হ'ল এই আমাৰ একদম মাছ বাছি ৰেডি হৈ গ'ল এতিয়া উৰুকাৰ নিশা খোৱাহে জোৰাৰু ভিডিঅ'টো মোক দি দিবি হা ইয়া মাছ চাওক ৰাইচ ভিডিঅ' দিছে চুকা শাক কাঠআলুৰ লগত আৰু তিল আমাৰ আজি কি বনাবিনো তিলৰ তৰকাৰী আৰু গছ আলু আৰু মাছ হা কি বনাবি তিল এখন চুকা মাছ এখন চুকা মাছ এখন চুকা গছ আলু তিলৰ লগত মাছ কাঠআলু দি তাৰপিছত আকৌ চুকা শাক কাঠআলুৰ লগত মাছ মজা লাগিব খাই আপোনালোকে পাই যদি আমি টেষ্টটো কেনেকুৱা লাগিছে আমি জনাম আপোনালোকক নিশ্চয় কমেণ্ট কৰিব আৰু এইফালে আকৌ মই ৰখি নাথাকি একেবাৰে লাগি গ'লোঁ কামত কাৰণ ৰখি থাকিলে মোৰ নিজৰে দেৰি হ'ব আৰু আমাৰ গোসাঁই ঘৰটো যে বহুত ডাঙৰ এলাহে লাগে উপায়তো নাই মুচিবই লাগিব সেইবুলি আৰু কামত লাগি গ'লোঁ আৰু দেই ৰাইজ মই নামঘৰটো মুচিলোঁ তাৰপিছতে মায়ে সেই বাৰাণ্ডা সেইখিনি মুচি আছে আৰু পকা ৰুমকেইটাও মুচি আজৰি হ'লোঁ এইফালে এতিয়া খবৰটো এইটোৱে হ'ল যে মা হ'ল নোৱাৰা আৰু এতিয়া মোৰ পাল পৰিছে ভাত বনোৱা কি যে কৰিম ভাবিছিলোঁ মায়ে ধুনীয়াকৈ আজি উৰুকাত ভাত বনাব মই খাম কিন্তু নহয় আৰু মা যিহেতু নোৱাৰা হ'ল মাক সেইকাৰণে মই বাৰাণ্ডাখিনিকে মুচিব দিলোঁ মই বাকী গোসাঁই ঘৰ দুৱাৰমুখ গোটেইখিনি মুচি আজৰি হ'লোঁ আৰু পকা ৰুমকেইটাও মুচিলোঁ এতিয়া যাওঁ পাকঘৰলৈ পাকঘৰত ধুনীয়াকৈ বোলো ভাত পানী কি ৰান্ধিম আৰু ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব ফ্ৰাই কৰি আছোঁ আৰু মোৰ পিছে মাছ ফ্ৰাই কৰিবলৈ মানে বহুত বেছি ভয় লাগে জানেনে এইফালে দেখিছে নহয় কেৰাহীটাত মানুহজনী ইয়াত মানে যোৱা বছৰ মোৰ লগত এটা ঘটনা ঘটিছিলে মাছ ভাজোঁতে মাছৰ তেল আহি এই চকুৰ গুৰিত পৰিছিলে আৰু লগত গোটেই চকুটো ফুলি গ'ল আৰু ইমান বেছি পুৰণি ধৰে মানে একদম সহ্য কৰিব নোৱাৰি আৰু মানে আপোনালোকৰ লগত তেনেকুৱা হয় নেকি কমেণ্ট কৰি দিবচোন আৰু কিবা যদি আপোনালোকে জানে মাছ নিফুটা কৰিবৰ কাৰণে সেইটোও আপোনালোকে মোক কমেণ্টত জনাব যদি কিবা তেনেকুৱা উপায় আছে আৰু তাকে এতিয়া মাছখিনি ফ্ৰাই কৰি লওঁ আৰু মোৰ এই চকুৰ গুৰিটোত যে বগাকৈ এটা টুকুৰাও উঠি আহিছিলে মইতো ভয় খাইছিলোঁ পিছত যেনিবা মলম চলম লগালোঁ তেনেকৈ কৰোঁতে যেনিবা আৰু ভাল হ'ল কিন্তু খুব বেছি ভয় লাগিছিলে আৰু এতিয়াও মই মানে ভয়কৈহে মাছ ভাজি আছোঁ জানেনে হ'লে দাইলো পাতি দিলোঁ এতিয়া ভাবিছোঁ একেবাৰে চিম্পলকৈ খাম দালি বনাম মাছ ফ্ৰাই কৰিম তেনেকৈ খাম আৰু বাকী ৰাতিলৈতো ভালকৈ খাবই লাগিব আবেলি অকণমান ওলাই আহিলোঁ আমাৰ ওচৰৰ ডেকাকেইটাই একদম ভেলাঘৰ বনাত ব্যস্ত এফালে দেখিছেই নহয় সিহঁতে ধুনীয়াকৈ বনাই আছে পিছে সম্পূৰ্ণটো হ'লে দেখাব পাওঁ নে নাপাওঁ নাজানো কিন্তু ভাবিছোঁ এইখিনিকে মই ক্লিপ এটা ৰাখি থৈ দিওঁ আৰু সিহঁতক দেখি মোৰ আগৰ দিনবোৰলৈ মনত পৰি গৈছে আগতে যদিও ছোৱালী আছিলোঁ কিন্তু এইবোৰ উৎপাত আমি সমানেই কৰিছিলোঁ দেই অঁ আছে নেকি এখন মই যে ৰাতিপুৱাৰ পৰা ৰেষ্টে পোৱা নাই মা যে নোৱাৰা হ'ল একদম ইটো সিটো কামত লাগি আছোঁ আৰু এতিয়া এই মাত্ৰ মই মুখখন ধুই আহিছোঁ ভাবিছোঁ অকণমান সাজি কাচি লওঁ কি আৰু ক্ৰীম অকণ সানো নহ'লে মুখখন টানি টানি ধৰে যে আৰু এতিয়া আকৌ বনাব লাগিব নাৰিকলৰ লাড়ু আৰু এইফালে ভণ্টিক মই নাৰিকলখিনি ৰুকিব দিছোঁ মই বোলো অকণমান ধুনীয়াকৈ সাজি কাচি লওঁ বাকী সেয়াই আৰু মাহঁত নোৱাৰা হ'লে বৰ এলাহ লাগে জানেনে হাজবেণ্ডৰ ঘৰত হ'লে সেইটো বেলেগ কথা ইয়াততো মানে কিছুমান কাম নকৰিলেও মই হৈ যায় ন বা মায়ে হ'লেও তেনেকৈ কৰিব নিদিয়ে এতিয়া আকৌ মোৰে সকলোবোৰ দায়িত্ব ভাত পানী বনোৱাৰ পৰা আৰম্ভ কৰি গোটেই ঘৰৰ কাম কৰিছোঁ ভণ্টিয়ে তেনেকৈ ইমান নকৰে মই সকলোবোৰ কৰিবলগীয়া হৈছে বাকী সেয়াই আৰু মুখখন এতিয়া ধুই কৰি আহিলোঁ বোলো অকণমান ক্ৰীম চিম সানি লওঁ তাৰপিছতে পাকঘৰত যাম নাৰিকলৰ লাড়ু বনাবলৈ ইফালে আকৌ লগালগ মই ইনষ্টাত মিনি ব্লগ দিব লাগিব যে সেইকাৰণে মানে আকৌ লগালগ মই এটা ভিডিঅ' জল্দি এডিট কৰিছোঁ মানে সদায় এনেকৈ দি অভ্যাস হৈছে যে এইকেইদিন সেইকাৰণে ভাবিছোঁ আজি যিহেতু উৰুকা গতিকে আজিয়ে ভিডিঅ'টো মই আপলোড কৰোঁ বুলি ভাবি লগালগ মই সেই ভিডিঅ'টো এডিট কৰি পিনে আপলোড কৰিলোঁ আৰু এতিয়া আকৌ পাকঘৰত সোমালে চাগে আৰু ওলাব নোৱাৰোঁ আৰু কাৰণ নাৰিকলৰ লাড়ু বনাম তাৰপিছতে আকৌ ভাত পানী ইটো সিটো যোগাৰ কৰিবই লাগিব আমি যিহেতু গাঁৱলীয়া মানুহ বৰ বেছি দেৰিলৈকে থাকিব নোৱাৰোঁ বিহুৱে হওক বা যিয়ে নহওক আৰু
বাকী সেয়াই মাৰ ঘৰত আছোঁ, ফূৰ্তি কৰি আছোঁ। তাৰ মাজতে মনটো বহুত বেছি দুখ লাগি আছে, কাৰণ হাজবেণ্ড নাই এইবাৰ বিহুত। হাজবেণ্ডো নাই, লগতে ভাইটিও নাই। মোৰ নিজৰ ভাইটি দেই, ভাইটিও নাই, মানুহজনো নাই। বহুত বেছি মনটো বেয়া লাগি আছে। ৰাতিপুৱা সিহঁতে ফোন কৰিছে, একদম মানে মাও কান্দিছে, ময়ো কান্দিছোঁ, দেউতাইও কান্দিছে। যিমানে যি নহওক, ভাইটিও এইবাৰ প্ৰথমবাৰৰ কাৰণে ঘৰত নাই বিহুত, আৰু মোৰ মানুহজনো নাই। আৰু শহুৰ দেউতা, শাহুমা, বৌ, ভতিজা, দাদা সকলোৱে মনত পৰিছে, কাৰণ বিয়া হোৱাৰ পিছৰে পৰা প্ৰত্যেকটো বিহু তাতে খাওঁ ন, হাজবেণ্ডৰ ঘৰতে থাকোঁ, আৰু লগতে সকলোৱে মিলিজুলি কামবিলাক কৰোঁ। তাৰপিছতে আকৌ মানুহজনো থাকে, বহুত বেছি ভাল লাগে। আৰু এইবাৰ প্ৰথম মই বিয়া হোৱাৰ পৰা প্ৰথম এইবাৰ মানুহজন ঘৰত নাই, আৰু মোৰ ভাইটিও ঘৰত নাই। গতিকে ফূৰ্তি কৰিছোঁ যদিও মনটো তাৰ মাজতে অকণমান দুখ লাগি আছে। কিন্তু সেয়াই আৰু, চবেই সময়ৰ লগত সলনি হৈ গৈ থাকিব লাগিব। প্ৰত্যেকটো সময়তে যে মানে একেটাই হৈ থাকিব পৰিস্থিতি, তেনেকুৱাটো নহয়। গতিকে সেয়াই আৰু, দুখৰ মাজতো হাঁহি আছোঁ, হাঁহিৰ মাজতো দুখ আছে। গতিকে ভিডিঅ'টো ইমানেই আৰু কি দেখাব পাৰোঁ আপোনালোকক দেখুৱাই থাকিম। অলপ আগত মোলৈ শাহুমাই ফোন কৰিছিলে যে কি কৰি আছোঁ সুধিছে, কি আনিছে ঘৰত সেয়াও সুধিছে। তাৰপিছতে ময়ো সুধিলোঁ মাক। তাৰপিছতে মায়ে কৈছে সকলোবিলাক যোগাৰ হৈছে, কৰিছোঁ, কিন্তু তুমিও নাই যে মনটো বেয়া লাগি আছে। লগতে আকৌ ৰুণ নাই, মানে মোৰ মানুহজনো নাই। মাকে তাকে মোক মানে ফোনত কৰি দুখ কৰিছে। তাৰপিছত মাও কান্দিলে, ময়ো কান্দিলোঁ। সেয়াই আৰু, ঘৰৰ মানুহবিলাক যেতিয়া অকণমান দূৰত থাকে, সকলোৰে মনবিলাক বেয়া লাগে। আৰু ময়ো এবাৰ তাত নাই। আকৌ যেতিয়া মই এখন ঘৰৰ পৰা যেতিয়া মই তালৈ যামগৈ, তেতিয়া আকৌ এখন ঘৰৰ কাৰণে মোৰ বেয়া লাগিব। এতিয়া আকৌ তাৰ পৰা ইয়াত আছোঁ যে আকৌ সেইখিনি মানুহৰ কাৰণে মনটো বেয়া লাগি আছে। আৰু তথাপি উপায় নাই। বাকী সেয়াই আৰু, ভিডিঅ'টো চাই থাকিব আপোনালোকে, স্কিপ নকৰিব দেই। এইফালে মই চৌকাতে জুইডাল ধুনীয়াকৈ লগাই ল'লোঁ। বহি বোলো ধুনীয়াকৈ নাৰিকলখিনি ভাজিলোঁ। নাৰিকল বেছি নহয়, মানে এনেকুৱা সৰু সৰু নাৰিকল দুটা আছিলে, এয়া দেখিছেনে? এইখিনি নাৰিকলে যিমানটা লাডু হয় হ'ব আৰু, বেছি নহয় বাৰু। এতিয়া লাড়ুকেইটা বনাই লওঁ, তাৰপিছতে ভাত পানী বনাম। আৰু ভাবিছিলোঁ গেছতে ভাজোঁ বুলি নাৰিকলখিনি, কিন্তু মই ভাবিলোঁ যে বহি চৌকাতে এনেকৈ ভাজাই ভাল হ'ব। চৌকাত ৰান্ধি বাৰু ভালো লাগে। এইফালে আমাৰ ধুনীয়া দপদপীয়া জুই, আৰু এইটোৱে আমাৰ ভেলাঘৰটো। আপোনালোকেতো আগৰ ভিডিঅ'টো দেখিছিলে। আৰু এইফালে আমাৰ মা, এইফালে আমাৰ বিশাল। এইটো মোৰ আগৰ ভিডিঅ' এটাত আছিলে। ভেলাঘৰটো ইয়ে বনাইছিলে, ই আৰু আমাৰ ভণ্টি। বিশাল গাই দে। মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল, ঢোল পেঁপাই মাতিল, জানৈ ঢোল পেঁপাই মাতিল, আমাৰ দৰে অসমীয়া মন পানী ৰঙে ৰখে, পঢ়িল মইনা ৰঙে ৰখে। ধুনীয়া হৈছে ন? কমেণ্ট কৰিবচোন দেই, কেনেকুৱা গাইছে। আৰু ভাত পানী একদম হৈ গ'ল, অথনিয়ে বনাই। এতিয়া বোলো ভাতকেইটা খাই লওঁ। এইফালে খাচী মাংস, তিলৰ লগত মাছ, আৰু চুকা শাক কাঠআলুৰ লগত মাছ। আৰু এতিয়া ফ্ৰী হ'লোঁ, আৰু মাহঁতে ভেলাঘৰতে জুই ফুৰাই আছে। ময়ো বোলো অকণমান জুই ফুৰাওঁগৈ। তামোল অকণ খাই লৈছোঁ। আৰু এতিয়া অকণ জুই পুৱাই কৰি লৈ শুমগৈ আৰু। এইফালে মা, এইফালে আমাৰ বাইদেউ। এয়াই আমাৰ ভেলাঘৰ। ভাবিছোঁ ভিডিঅ'টো ইমানখিনিতে সামৰি দিওঁ। মোৰ যদি ভিডিঅ'বোৰ চাই ভাল পায়, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায়, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। হেপী ভোগালী বিহু।